Hi guys, welcome back to my YouTube channel. কি খবৰ সকলোৰে আৰু আজি এটা বহুত দিনৰ মূৰত লং ভিডিও লৈ আহিছো আৰু আজি হৈছে আলি আই লিগাং আৰু সকলোকে মোৰ ফালৰ পৰা আলি আই লিগাঙৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো ক্লাছেছ নাই মানে সেই কাৰণে আমাৰ ইয়াতে বিষ্ণুৰাভাত মানে ধুনিয়াকে আলি আই লিগাং সেলিব্ৰেট কৰিব আৰু কৰি আছে বৰ্তমান সেই কাৰণে আমি তাতে যাম বুলি ভাবিছো আৰু এতিয়া আমি ধুনিয়াকে ৰেডি হম অলপ পাছত তাতে ধুনিয়াকে নিয়ম চিয়ম বিলাক আৰম্ভ হৈছে বুলি শুনিছো কাৰণ আমাৰ লগৰ মিছিং ছোৱালী এজনী আছে তাইয়ে কৈছে তাৰ পাছত আমি তাতে যাম আপোনালোককো দেখাম বাৰু ময়ো ফাৰ্স্ট টাইম এবাৰ চাবলৈ যাই আছো আলি আই লিগাং ময়ো আগতে গৈ পোৱা নাই তেনেকে তো আপোনালোকে চাই থাকিব ভিডিওটো আৰু আপোনালোককো দেখাই থাকিম আৰু আমি ৰেডি হম অলপ পাছত তাৰ পাছত আপোনালোকক লগ পাই আছো হাই গাইজ আমি এতিয়া ৰেডি আৰু এয়া দেখিবলৈ পাইছে সানগ্লাস মাৰি আহি গ'ল আমি আৰু এফালে শিখাও আছে শিখাই কিন্তু হেৰি পিন্ধা নাই ৰেপাৰ পিন্ধা নাই আৰু এফালে এজনী ৰেডি হৈ আছে আপোনালোকক ফুল লুকটো দেখাই আছো ৰব আমাৰ এফালে শিখা নহয় কিয়া কেনে কৰে ভাই কেনেকুৱা লাগিছে গাইস এই দিনটা অলপ বেলেগ ড্ৰেছ বাকি এটো অকমান বেলেগ মানে ব্ল্যাক ওপৰত আমি কিন্তু একো ডিসকাস কৰা নাই নিজে নিজে মিলি গেল মিলি গৈছে সাডেন ওয়ার্ডটা আছে সাডেন দিস ইজ কল্ড সাডেন আমি যা যাও চলো যাব লাগে ঐ ভাল না এফালে হাব এয়া আমাৰ আজি বাৰ্থডে গাল কি কবা হ্যাপি বাৰ্থডে প্ৰথমতে থ্যাংক ইউ কি কবা আপোনালোকে আশীৰ্বাদ দিব আৰু বাৰ্থডে বুলি আৰু এনেকৈ বুঢ়ী হৈ গৈ থাকা তুমি বুঢ়ী হৈ গৈ থাকো বলা এতিয়া আমি যাওঁ যাতে বাই 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 আচল মিছিং ছোৱালীজনীয়ে আজি দুৰ্ভাগ্যবশতঃ যাব নোৱাৰা হ'ল একো নাই বগাতে একো নাই পিন্ধি একেবাৰে মানুহ ইয়েছ ছোৱালী তুমি এনে ল'ৰা নেকি এনে ব্ৰেণ্ডেড হয় মিছৰ কি শিখা ব্ৰেণ্ডেড হয় মিছৰ হয় মিছ ব্ৰেণ্ডৰ ন মিছটো ইমান কম হেৰি নহয় ন এয়া আমাৰ অনুপ্ৰেৰণা ৰাস্তাতে আমি লগ পালো আহা যাও তুমি কিয় পিন্ধিনে আৰু মোৰ নাই তোমাৰ নাই হাগি থাকোঁতে ভিডিঅ' বনাম এয়া আমি চব যাই আছো MS ধুনীয়া আজি বেলেগ হৈ গ'লো বেলেগ গ্ৰুপত আহিলো এতিয়া ইফালে আমাৰ চেণ্টাৰ যায় এইফালে গাইছে আমাৰ চেণ্টাৰ এনেকৈ যায় সুমিবা দেখাও না সুমিবা আজি মেইন আকৰ্ষণ হৈ আছে এইটো মই আজি বিশেষ আকৰ্ষণ এয়া মই গৈ আছো লিগাঙৰ বিশেষ আকৰ্ষণ পায়ে মানে আজি লিগাঙৰ মেইন হেৰি চিফ গেষ্ট এই ৰাস্তাৰ মাজতে চেণ্টাৰৰ ওচৰত ৰিল বনাই ল'লো চাওঁ ৰিলটো অকণমান দেখাই দিওঁ অকণমান ক'ত গ'ল কপিটাত আহি যাব এইটো যোনটো গান ট্ৰেণ্ডিঙত আছে এইটো মোৰ আৰণাইখন ক'ত মোৰ আৰণাইখন ক'ত যেনিবা অনুপ্ৰেৰণা কোনোবা হেংগাৰ হয় নহয় অনুপ্ৰেৰণা বহুত হেল্পাৰ হয় তাই বহুত হেল্প কৰে মানুহক ন অনুপ্ৰেৰণা ফুলি গৈছে হেল্প সেকশনত যদি কোনোবা যাবা খুজে নহয় অনুপ্ৰেৰণাৰ নামটোহে অনুপ্ৰেৰণা মাতে মানুহবিলাকে অনু বুলি কৈ পেলাই সঁচা মৰমত মাতে মানে সেইটো আৰু এয়া আমাৰ ইউনিভাৰ্চিটিৰ এইটো আমাৰ চাৰিওফালে পৰিৱেশটো এনেকুৱা দেখিবলৈ পাইছে বহুত ধুনীয়া এইবিলাক নাহৰ ফুল গাহৰি খাম আমাৰ মেইন উদ্দেশ্য হৈছে গাহৰি এটা বোলে গাহৰি ভাত দিব টোপোলা ভাত এনে কি দিছে মুৰ্গী মাংস ভাত খাই আহিছিলোঁ তথাপিতো খামা দে আৰু এনে আৰু টেষ্ট কৰি চাম এইফালে ভাৰ্চিটি উইকৰ কাৰণে প্ৰেক্টিচ চলি আছে গাইজ এইফালে ব'লা গাইজ এইবিলাক চাব পাৰে চব একদম ধুনীয়া ধুনীয়া পৰি হৈ আহিছে এইবিলাক চব ব্লেক হৈ আহিছে আৰু তুমিও আহিছা চিপিয়ে মাজে আজি মানে চিপিয়ে চব ব্লেক ইউনিফৰ্ম হৈ গৈছে চবৰে ৰেপাৰ এইফালে ৰিল বনোৱাৰ প্ৰেক্টিচ আৰু আমি আহি পাই গ'লো এইফালে বড়ো ডিপাৰ্টমেণ্ট তাতেই হ'ব এয়া আমি আহি পাই গ'লো বড়ো ডিপাৰ্টমেণ্টতহে হৈছে এইবাৰ বিষ্ণুৰাভাত হোৱা নাই এয়া আমি আহি পাই গ'লো লিগাংস্থলী চবতে খোৱা লাইন
গাইজ এয়া আমাক খাবলৈ দিলে এয়া আমি টোপোলা ভাত খাবলৈ ওলাইছোঁ টোপোলাটো খুলিবই পৰা নাই কেনেকৈ খুলিম গাইজ মোক খুলি দিয়াচোন প্ৰথমখন মোৰ ব্লগটো মোবাইলটো পৰি গৈছিল গাইজ টোপোলাটো মই খুলিবলৈ সক্ষম হ'লোঁ এয়া আৰু এতিয়া খাম আলিয়া লিগাংটো আমি ৰক্ষা কৰিলোঁ আৰু আমাকো দেখুৱা আকৌ আহা খাই আছোঁ আমি ইফালে মই নোলাওঁ যে টোপোলা আৰু ভাত গাইছ আমি টোপোলা ভাত আৰু মাংস খালোঁ তাৰপাছত আমি খালোঁ আৰু কিন্তু মানে টোপোলা ভাতটো অকণমান ঠাণ্ডা হৈছে বাকী বেলেগ একো নাই বেলেগ প্ৰব্লেম নাই আৰু ঠিক ঠাক হৈছে আৰু ন কাৰণ বহুত মানুহৰে ৰান্ধিছেতো মই মানে প্ৰথমবাৰৰ কাৰণে আজি মাটিৰ দাইলৰ লগত চিকেন খাইছোঁ মানে কি ক'বা তুমি ইহঁতৰ হেৰি শুনি ব্ৰেণ্ডটোকে অলপ হেৰি কৰি দিয়া আৰু অকণমান হেৰি কৰি দিয়া মানুহৰ মিছ' ব্ৰেণ্ড নেকি শিকাই এয়া চিখাই আজি ধুনীয়া বগা এযোৰ কাপোৰ পিন্ধি আহিছে ব্ৰেণ্ডেড কিন্তু মিছ' সেইটো নহয় ব্ৰেণ্ডেড মিছ' ব্ৰেণ্ডটো হৈছে মিছ' অঁ মিছ' শুন মই কওঁ চবে পিন্ধে একদম মানে কি ক'ব পাৰে যে অমুকৰ পে ফ্লিপকাৰ্ট কিবা পৰা লৈছোঁ বুলি কিন্তু মানুহবিলাকে নোকোৱাৰ পৰাতো মিছ'ৰ পৰাওতো ল'ব পাৰে একো গেৰেণ্টি নাই ন মানে মই এটা কথা মই মানে এটা কথা ক'বলৈ বিচাৰোঁ এনেকুৱা কোনটো মহাপুৰুষ বা কোনটো হেৰিয়ে কৈছে যে অকল জকি বা সেইটোহে ব্ৰেণ্ড ব্ৰেণ্ড নহয় কোনটো ভগৱান আহি পেলাই হয় দে সেইটোও ব্ৰেণ্ড হ'ব পাৰে কি বুলি ভাবতাহে মিছ'টো ভাল কাপোৰ দিয়ে ভাল কাপোৰ বুলিয়ে নহয় চব বস্তুৱে ভাল আহে আমি ভাল পাওঁ আৰু যেনিবা কেতিয়াবা পিংক দিলে কেতিয়াবা ব্লু আহি যাব পাৰে এইটো বেলেগ গাইজ ব'লা গাইজ ফটো উঠো গাইজ আমি এতিয়া হাই গাইজ আমি এতিয়া ওলালোঁ তাৰ পৰা আমি চালোঁ লগতে খালোঁ এতিয়া ঘূৰা ঘূৰি যাওঁ আৰু ঘূৰা ঘূৰি নহয় মানে PG হোষ্টেলে যাওঁগে আৰু অলপ পাছত আকৌ আহিবই লাগিব আমি বৰ্তমান প্ৰেক্টিছৰ প্লেয়াৰ হৈ যাম ভাৰ্চিটি উইক চলি আছে যিহেতু এতিয়া এই ড্ৰেছত দেখিব অলপ পাছত আকৌ ধুনীয়া হৈ যাম বিৰাট কোহলীয়া হৈ যাম চব হৈ যাম আৰু এইফালে বাই বাই আমাৰ লিগাং শেষ লিগান খালোঁ হ'লো আজি ফাৰ্ষ্ট টাইম চালোঁ ভালে লাগিল এইফালে আমাৰ চিখাই ফটো উঠাই আছে গাইজ এইফালে মডেল গাইজ দেখিছেনে এইকেইজনীয়ে মানে খাই আহিছিল গাহৰি আকৌ এতিয়া আকৌ খাবলৈ আহিছে মই গাহৰি খোৱা নাই তথাপিতো ষ্টিকি ৰাইচ খাইছা আকৌ এতিয়া ৰাইচ তোমাৰ ভুল হৈছে টোপোলা ভাত সেইটো ৰাইচটো ষ্টিকি হয় পুৰা বৰা চাউলৰ এই ইংলিছত কিয় ক'ব লাগে অসমীয়াত ক'ব নোৱাৰে মানে মোৰ অকণমান টোপোলা ভাত এইটো মোৰ গাইজ এইটো আমাৰ পেট নে দুলি নাজানো নে ভাষেৰি নে নাজানো এই আকৌ খাব লাগি লৈ লৈছোঁ আমাৰ এজনী মানে হেৰি কৰিব আহিলে ফিল্ডত ৰেডি হৈ খেলুৱৈ আহিলে মানে এইজনী দেখিবলৈ পাইছে প্লেয়াৰ তুমি ইমান জলদি ক'ত যোৱা অ' ষ্টলত আমিও গৈ আছোঁ যোৱা দেৰি আছে অকণমান এইবিলাক আমি খোৱা বস্তু লৈ লৈছোঁ গাইজ হাই গাইজ আমি আহি গ'লোঁ এতিয়া ফিল্ডত আৰু লগ পাইছোঁ বহুত সময় মূৰত এই আমাৰ ময়ো শকত হৈ আহিছোঁ তই কংগ্ৰেচুলেশ্যন Thank you. চেলিব্ৰেশ্যন আৰু এতিয়া চাৰিওফালে প্ৰেক্টিচ হৈ আছে প্ৰেক্টিচ আমি ছাপৰ্ট কৰা মানুহ খেলা মানুহ নহয় খেলিব পাৰোঁ কিন্তু আমাৰ টেলেণ্টটো নেদেখুৱাওঁ পলাব এইফালে দেখিব পাইছে ইয়াক বেডমিণ্টন খেলি আছে আৰু এইফালে ভলীবল খেলি আছে ছোৱালীসকলে আৰু এইফালে চবে প্ৰেক্টিচ কৰি আছে আৰু ডিপাৰ্টমেণ্টবিলাক এইফালে ভৰ্তি হৈ আছে হাই হাই কি ক'বা কুছবি নাহি কম সকলোৰে ভাল লাগিব সকলোৱে খেলিবলৈ আহিব সহযোগ কৰিব আমাক আমি সকলোৱে একেলগতে খেলিম আৰু বিশ্ববিদ্যালয় আগবাঢ়ি যাম জয় চিপিয়ে কিয় তোমাৰ মুখ খুলি ল'লে কি হ'ব মুখৰ লগত বিট কৰিব নোৱাৰে মনত Oh my God! শুন না গাঁৱৰ যে তিৰিগিলা থাকে গাঁৱৰ তিৰিগিলাকে যেতিয়া কাজিয়া কৰে মুডত আহি যায় মেখেলা চেখেলা দাঙি লৈ পেলাই যে কাজিয়া কৰিব আহে চকু চাৱনি চাচোন চকু চাৱনি মোৰ মুখ এনে এফালে আমাৰ খো খো খেলিব বহি গৈছে এফালে মাষ্টাৰ ট্ৰেইনাৰ এইফালে দে শিকা
এয়া আমাৰ খেলপথাৰত আকৌ ৰাভা কুহেলীয়া আৰু ধনিয়া এইবিলাক নামি গৈছে চব নতুনকৈ আজি আকৌ হেৰিও আহিছে শিল্পী খেলপথাৰত নামি গৈছে আৰু এইফালে খেলি আছে আৰু গুড জব বঢ়িয়া মাৰিছা তুমি বঢ়িয়া মাৰিছা পাৰিবা বিৰাট কোহলি ঘৰতে জন্ম ল'ব লাগিছিল তুমি একো নাই ইফালে বল ধৰোঁতা ৰখি আছে এতিয়া আমি খেলিম বেডমিণ্টন বোলে পাইছে ফিল্ডত নামি গৈছে এইবাৰ ধনিয়া বল দিব বোলে এইফালে গায়ত্ৰীয়ে আৰু ধুনীয়া তুমিতো হাঁহি আছা তোমাৰ বেট ধৰা হ'ল মানে বেট ধৰা হ'ল বৰ্তমান অলপ মই ৰেষ্ট লৈছা তুমি অকণ জুচ টুচ খোৱা আৰু জুচ খাম জুচ জোচ লাগব নেকি জোচ খো খেলি আছে গাইছে খালে গাইছ এবাৰ মই ফিল্ডত বল লৈ নামি গৈছোঁ এয়া খেলুৱৈ চুম্পি কোহলি এয়া ধনিয়া MS ধনিয়া এতিয়া কোহলিৰ পৰা বল আহিব চুম্পি কোহলি এয়া দিলে এয়া মাৰিলে আনৰ পকৰত মাৰি দিলে তাৰ বলটো যেনিবা গাইছ আমাৰ এয়া খেল চাই বেমাৰ খেল চোৱা বিশেষ আকৰ্ষণ হাই গাইজ আমি ফিল্ডৰ পৰা আহিলোঁ আৰু একদম আজিৰ ভিডিঅ'টো এইখিনিতে সামৰোঁ বুলি ভাবিছোঁ বহুত বেছি ভাগৰ লাগিছে মই খেলাই নাই তথাপিতো ভাগৰ লাগিছে মানে তাতে গৈ পেলাই আমি ছাপোৰ্ট কৰিবলৈ আছিলোঁ ন সেইকাৰণে এইফালে প্লেয়াৰ ভাগৰি গৈছে আৰু আমাৰ ৰুমটো বহুত মেচি হৈ আছে গাইজ ইগন'ৰ কৰিব আৰু এতিয়া ভিডিঅ'টো এইখিনিতে খতম কৰোঁ আপোনালোকে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই